হেল্ল' বন্ধুসকল, আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ RR এডুকেশ্যন চেনেল। আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো হৈছে শিশুসকলক তথা ছাত্ৰ ছাত্ৰীসকলক আমি কিয় গুৰুত্ব দিব লাগে, আমি কিয় গুৰুত্ব দিয়া উচিত, এই বিষয়ত আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটো বজাই দিয়ক, যাতে মই আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে সকলোৰে আগত চাব পাৰে। এতিয়া আমি ভিডিঅ'টো ডিছকাছ কৰোঁ। শিশুসকলক আমি কিয় গুৰুত্ব দিব উচিত, আমি কিয় গুৰুত্ব দিব লাগে। এবাৰ আপোনালোকে ভাবি চাইছেনে, আপোনালোকৰ হাড় ভাঙা পৰিশ্ৰম, আপোনালোকৰ উপাৰ্জন কৰা টকাখিনি কাৰ ওচৰত থৈ যাব? আপোনালোকৰ এই পৰিয়ালখন কাৰ ওচৰত থৈ যাব? এই পৃথিৱীখন কাৰ ওচৰত থৈ যাব? আপোনালোকৰ ল'ৰা ছোৱালী আৰু শিশুসকল তথা ছাত্ৰ ছাত্ৰীৰ ওপৰতেই থৈ যাব, নহয় জানো? গতিকে আমি সকলোৱে এই শিশুসকলৰ ওপৰত গুৰুত্ব দিব লাগে। চৰকাৰেও আমাৰ শিশুসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব। আমি এই ছাত্ৰ ছাত্ৰীসকলক যাতে সুনাগৰিক, দেশৰ এজন শ্ৰেষ্ঠ নাগৰিক হিচাপে গঢ় দিব পাৰোঁ, তাৰ বিষয়ে চেষ্টা কৰিব লাগিব। আমি অকলে কৰিলেই নহ'ব, আমি সমাজখনেই আমাৰ ল'ৰা ছোৱালীসকলক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক গুৰুত্ব দিয়া উচিত। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো শেষ কৰাৰ আগতে মোৰ এই ভিডিঅ'টোৰ কথাখিনি যদি আপোনালোকৰ মনৰ লগত মিলে, আপোনালোকে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অৱশেষত আপোনালোকৰ সৰ্বাংগীন উন্নতি কামনা কৰি আৰু ল'ৰা ছোৱালীৰ উন্নতি কামনা কৰি মোৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।